কোচ ৰাজবংশী গাৰো ডিমাচা ডালো আৰু বঙালী সম্প্ৰদায়ৰ বহুতৰে নাম নাই এনআৰচিত। এই সন্দৰ্ভত কিছু তথ্য আমাক দিব আমাৰ জ্যেষ্ঠ সাংবাদিক সুনীল বৰাই। তেৰাপথাৰ নামৰ ঠাইডোখৰত আৰু এনআৰচি কালি চূড়ান্ত এনআৰচি প্ৰকাশ পোৱাৰ পিছতে এই অঞ্চলত এতিয়া হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে, কিয়নো তেৰাপথাৰ অঞ্চলৰ অধীনৰ 3খনকৈ গাঁৱৰ প্ৰায় 9,000 লোকৰ প্ৰায় 4,000 লোকৰে নাম নাই চূড়ান্ত এনআৰচিত। এক হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। 5টা সম্প্ৰদায়, যিকেইটা সম্প্ৰদায়ৰ নাম শুনিলে আপুনি আচলতে ভাবিব কি ধৰণে আচলতে চূড়ান্ত এনআৰচি প্ৰকাশৰ সময়ত কি ধৰণৰ বিতৰ্ক হৈছে। 5টা সম্প্ৰদায় এই অঞ্চলটোৰ বঙালী, গাৰো, ডিমাচা, হাজং আৰু ডালু। এই 5টা সম্প্ৰদায়ৰ প্ৰায় 4,000 লোকৰ নাম নাই চূড়ান্ত এনআৰচিত আৰু এইসকল লোকৰ এটা হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। সকলোৱে আচলতে এতিয়া কি কৰিব কি নকৰিব, কাৰণ তেওঁলোকে 1971 চনৰ পূৰ্বে পূব পাকিস্তানৰ পৰা আহিছিলে। অহাৰ পিছত এই দুখৰ স্থান ভাৰত চৰকাৰে দিছিলে, ৰিফিউজি চাৰ্টিফিকেট প্ৰদান কৰিছিলে। যি ৰিফিউজি চাৰ্টিফিকেট এনআৰচি কৰ্তৃপক্ষই গ্ৰহণ কৰা নাই, কিন্তু তাৰ মাজতে একাংশৰ নাম আহিছে ৰিফিউজি চাৰ্টিফিকেট গ্ৰহণ কৰিছে। যদি এনআৰচি কৰ্তৃপক্ষই ৰিফিউজি চাৰ্টিফিকেট গ্ৰহণ কিছুমানৰ ক্ষেত্ৰত কৰিছে, তেতিয়াহ'লে সকলোৰে ক্ষেত্ৰত কিয় কৰা নাই, সেইও এক ডাঙৰ প্ৰশ্ন। মই জানিম ইয়াত বহুত মহিলা আছে, পুৰুষ আছে। মই এজন ব্যক্তি আছে, যিজন ব্যক্তি 1971 চনৰ পূৰ্বে 1967 চনত তেওঁ পূব পাকিস্তানৰ পৰা আহিছিল আৰু গোটেই যি কি ধৰণে আহি এই দিশৰ স্থানত পাইছিল, তেওঁ একমাত্ৰ সাক্ষী আচলতে এই লোকখিনিৰ ভিতৰত। মই তেওঁৰ ওচৰৰ পৰা জানিবলৈ বিচাৰোঁ, আপুনিতো 71 চনৰ পূৰ্বে আহিছিলে, পূব পাকিস্তানৰ পৰা আহিছিলে, অকণমান কওকচোন চমুকে। মোৰ নাম প্ৰভাস সৰকাৰ, দামডিং সমষ্টিৰ ডেৰাপাতাৰ গাঁও পঞ্চায়তৰ বাসিন্দা হওঁ। 1964 চনে যেতিয়া পূৰ্ব পাকিস্তানত আয়ুব খান নামে একজন প্ৰধানমন্ত্ৰী আছিলে, আয়ুব খান প্ৰধানমন্ত্ৰী ক'লে যে হিন্দুস্তান মুছলমানৰ পাকিস্তান, গতিকে পাকিস্তানত হিন্দু থাকিব নালাগে, সব 2.5 দিনৰ ভিতৰত কচু কাটা কৰি দিয়ক। এইসব যেতিয়া প্ৰধানমন্ত্ৰী আয়ুব খানে অৰ্ডাৰ কৰিলে, তেতিয়া পাকিস্তানত মুছলিম মানুহে হিন্দুৰ ওপৰত অত্যাচাৰ কৰা শুরু কৰিলে। আচ্ছা, পিছত তেতিয়া এইখিনি শুনি পেলাই ভাৰত চৰকাৰৰ যেতিয়া প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহৰু ক'লে, आधा घंटा मुरे रेडियो बुलेटिन कर मेरे भाइयों बहनों जितना हिंदू आदमी है आप लोग जैसा भी एक तो कपड़ा फिन करके इंडिया में आ जाओ, हम लोग सब कुछ देंगे। এই বুলি যেতিয়া মানে জৱাহৰলাল নেহৰু ভাষণ দিলে, आधा घंटा মুৰে তেতিয়া আমাৰ হিন্দু মানুহ শুনিখিনি একেলগে সব মানুহ আহিলে। অহাৰ পিছত চৰকাৰে আমাক স্থানান্তৰ কৰি দিলে কেম্পত। মাটিয়া, ধূপধৰা, মাটিয়া, ডুবাপাৰা, চিদাবাৰী, হাৰিমুৰা, দুধনৈ, টেঙাবাৰী, বামুণীগাঁও, বহৰমপুৰ, বৰপেটা, তেনেকৈ বহুত জেগাই কেম্প কৰি চৰকাৰে প্ৰথমে দিলে চাউল, পিছত দিলে টকা। তাৰপিছত 67ত আমাক ইয়াত গোপীনাথ বৰদলৈ তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে। 64ত 15,000 বিঘা মাটি, 10,000 বিঘা মাটি ইয়াত কিনি ডেৰাপথাৰ আমাৰ 14 ফেমিলি ইয়াত আনি দিলে। এই কৃষকক দিলে 7 বিঘা 2 কটা আৰু 20 মানুহক দিলে 2 বিঘা। আৰু মাটি বাৰী দিয়াৰ পিছত ঘৰ বনোৱাৰ টকা দিলে, গৰু কিনাৰ টকা দিলে, ছাগলী কিনাৰ টকা দিলে, ৰিফিউজি চাৰ্টিফিকেট দিলে। সকলো দিখিনি আমাক 67ত ইয়াত চৰকাৰে বহাইছে। কিন্তু দুখৰ বিষয় 64ত বহাইছে। মোৰ জনামতে এই ডেৰাপাথাৰত 64ৰ পিছত অহা মানুহ নাই। মই চেলেঞ্জ কৰি ক'ব, কোনোবাই যদি আছে বা ওলাওক। কিন্তু এইখিনি থকা সত্ত্বেও কিছুমান মানুহৰ এনআৰচিত নাম আহিলে, কিছুমান নাহিলে। যেনে মোৰ ভাই ককাই 4টা মই ডাঙৰ, মোতকৈ ডাঙৰ এজন আছিলে। আমাৰ দুটা তেতিয়া 61ত আমি ভোট দিলোঁ, আমাৰ নেকিচিত নাম আছে, কিন্তু সৰু ভাই দুটাৰ নেকিচিত নাম নাই। গতিকে সিহঁতে আমাৰ নেকিচিও কাম নকৰে, মাকৰ আছে মাকৰটোও কাম নকৰে। আৰু ৰিলিফ ফৰ্ম যোনটো আমাক দিলে, সেইটো ৰিলিফ ফৰ্মত সিহঁতৰ নাম আছে। আমি যে ফেমিলি যেইকেইটা মানুহ আছে সকলো নাম কিয় গাফিল কৰি আছে চৰকাৰে। গতিকে আমাৰ এই ডেৰাপাথাৰ 1400 পৰিয়ালৰ ভিতৰত 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰলৈকে কেম্প আছে। কেম্পৰ ভিতৰত যিমান মানুহ আছে প্ৰায় 4,000 মানুহৰ নাম অহা নাই। কিন্তু এইখিনি কিছুমান বেছিভাগ ভাই ককাই 3টা-4টা আছে। ডাঙৰ ভাইটো তেতিয়া ডাঙৰ আছিলে, তেখেতৰ মানে 61ত মানে ভোট হ'লে, আৰু বাকীখিনিৰ হোৱা নাই। সিহঁতৰ বোলে ভাইকৰ নেকিচি কাম নহয়, মাকৰ নেকিচি কাম নহয়। মাকৰ নেকিচি যদি কাম নহয়, মাকৰ গৰ্ভৰ পৰা জন্ম হৈছোঁ, তেনেহ'লে কাৰ হ'ব?
আমি প্ৰশ্ন কৰাতে ক'লে যে মাকতো নহয়, দেউতাৰ হ'লে হ'ব। দেউতা ঢুকালে এতিয়া মাক আছে, মাকৰ নেক্সট পুতেকৰ কাম হ'ব লাগে, কিন্তু অফিচাৰবিলাকে এইটো নেমানে। ঠিক আছে, মই এটা দেখাই আছোঁ মোৰ প্ৰমাণ। এইটো আমাৰ একেটা ফেমিলি, মহিম চৰকাৰ, প্ৰাণ সুন্দৰী চৰকাৰ মোৰ মা, ব্ৰজেন্দ্ৰ চৰকাৰ মোৰ ডাঙৰ ককাই, প্ৰভাত চৰকাৰ মই নিজে হওঁ, পুষ্কৰ চৰকাৰ, পৰিমল চৰকাৰ। আমাৰ খালি মূৰটোৱে আহিছে, এই যে পুষ্কৰ চৰকাৰ অহা নাই, এই তেওঁ মোৰ সৰু ভাই পৰিমল চৰকাৰ তেখেতেও অহা নাই, তাৰ ফেমিলি তাৰমানে পুষ্কৰ চৰকাৰ ফেমিলি। কিন্তু তেতিয়া মোৰ নেকেচি আছিলে, হৈছে মোৰ বয়স হৈছিলে 21 বছৰ, যে তেতিয়া মোৰটো মানে হ'ল। এনেধৰণে 5টা সম্প্ৰদায়, কেৱল বঙালী নহয়, মই কৈছোঁৱে ডিমাচা, হাজং, ডালু, এনেধৰণে 5টা সম্প্ৰদায়ত দেখিব বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে। মই আন এজন ব্যক্তিৰ ওচৰলৈ গৈছোঁ। হয়, এটা দুখৰ কথা বা কি ধৰণে আপোনালোকে এতিয়া মোকাবিলা কৰিব? আমি এতিয়া যদিহে চৰকাৰে 120 দিনৰ সময় দিছে, যদিহে 120 দিনত আমি তাৰমানে যিকেইটাই নাম অহা নাই তেওঁলোকতো আমি আকৌ আবেদন কৰিবই লাগিব। এটা আবেদনটো কেনেদৰে তাৰমানে কৰা সেইটো আমি নাজানো, কিন্তু আমি আবেদন কৰিম। ঠিক যদি আবেদন কৰাৰ যদি আমাৰ সেই মানুহখিনি আকৌ যদি বঞ্চিত হয়, তেতিয়াহ'লে আমি এটাই তাৰমানে যিটো দেখিছোঁ, আন্দোলন কৰাৰ বাহিৰে আৰু গত্যন্তৰ নাই বুলি ভাবোঁ। আন্দোলন কৰাৰ গত্যন্তৰ নাই বুলি আমি ইয়াত ডেৰাপথাৰত প্ৰতিজন এই 5টা যিটো কমিউনিটি আছে, 5টা কমিউনিটি আমি গৈ পেলাই আমি NRC কৰ্তৃপক্ষৰ ওপৰত আমি সাংঘাতিক ধৰণে আমি তাৰমানে আন্দোলন কৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। আছে দেখিছে কি ধৰণে মহিলাসকলো এয়া আচলতে তেওঁলোকৰ নথি পত্ৰ আনি আমাৰ সংবাদ মাধ্যমৰ সন্মুখতে দেখুৱাবলগীয়া হৈছে, কাৰণ NRC কৰ্তৃপক্ষই এই নথি পত্ৰ মানা নাই, অগ্ৰাহ্য কৰিছে। ৰিফিউজি চাৰ্টিফিকেট আছে, এয়া দেখিবলৈ পাইছে। এয়া ভাৰত চৰকাৰে দিয়া ৰিফিউজি চাৰ্টিফিকেট চবৰে হাতে হাতে আছে, আছে। কেমেৰা পাৰ্চন নৱ পেগুৱে দেখুৱাব। চবৰে হাতে হাতে ভাৰত চৰকাৰে দিয়া ৰিফিউজি চাৰ্টিফিকেট, কিন্তু এই ৰিফিউজি চাৰ্টিফিকেট NRC কৰ্তৃপক্ষই গ্ৰহণ কৰা নাই, কিন্তু তাৰ মাজতে একাংশৰ গ্ৰহণ কৰিছে। মই আৰু এজন ব্যক্তিৰ ওচৰলৈ যাম, ক'ব বিচাৰিছে চমুকে। হয়, আমি হোজাই জিলাৰ ডেৰাপথাৰ এনে এখন অঞ্চল, যি অঞ্চলত 100% শৰণাৰ্থী বসবাস কৰে, আৰু এই শৰণাৰ্থীসকলক ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ইয়াত পুনৰ সংস্থাপন দিছিলে, আৰু ইয়াত কেন্দ্ৰীয় চৰকাৰৰ হাততো অসম চৰকাৰৰ হাততো সম্পূৰ্ণ পঞ্জীয়ন আছে। পঞ্জীয়ন থকাৰ পিছতো আমাৰ ইয়াৰ মানুহসকল যে বঞ্চিত হ'লে, কিন্তু লজ্জাজনক, অসমবাসীৰ কাৰণে লজ্জাজনক আৰু দুৰ্ভাগ্যজনকো। গতিকে মই এটা কথাই ক'ব বিচাৰিছোঁ যে ইয়াত থকা মানুহসকল কিন্তু বৰ অসমৰ মানুহ। মই বাৰে বাৰে কৈছোঁ, আমি অসম হিষ্ট্ৰীত পঢ়িছোঁ যে ৰংপুৰ, মেঘালয় আৰু ময়মনসিং এনেকুৱা আমাৰ বাংলাদেশ আৰু অসমৰ সীমামূৰীয়া অঞ্চলৰ মানুহ এইখিনি ধৰ্মীয় উৎপীড়নৰ বলি হৈ আজি ইয়াত আহিছে। আজি এই মানুহখিনি চলন ফুৰণ আপোনালোকে গাঁৱে গাঁৱে ঘূৰি চাওক, সম্পূৰ্ণভাৱে অসমীয়া, আৰু তেওঁলোকে তথ্য পাতিও আছে। মই আবেগিকভাৱে এইটো ক'ব বিচৰা নাই যে তেওঁলোকে অসমীয়া, কিন্তু ডকুমেণ্টছ পাতিও সম্পূৰ্ণভাৱে আছে। তেওঁলোকক প্ৰকৃত বৰ অসমৰ বাসিন্দাৰ হয়, ভূমিপত্ৰ হয়, আৰু ভূমিপত্ৰ হোৱাৰ পিছতো তেওঁলোকে তাত সম্পূৰ্ণ তথ্য পাতি থকাৰ পিছত তেওঁলোকৰ নাম অহা নাই। আজি চাওক, মই বাৰ বাৰ কৈছোঁ যে আমাৰ লগত নিজে ইচ্ছাকৃতভাৱে প্ৰতিষা জিলা আৰু তেওঁৰ মেচিনেৰীয়ে অন্যায় কৰিছে। আমি বাৰ বাৰ DC মহোদয়ক আৰু সম্পূৰ্ণ NRC কৰ্তৃপক্ষ আমি বাৰে বাৰে অৱগত কৰাইছোঁ বিষয়টো, কিন্তু আমাক কোনো ধৰণৰ সহায় কৰা নাই। আমাক যি পঞ্জীয়ন আছে, আমাৰ শৰণাৰ্থীসকলৰ যি পঞ্জীয়ন আছে। সুনীল বৰা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া সময় হৈছে খন্তেক বিৰতি।